গাইজ এইটো লক্ষ্মী মন্দিৰ হয় আৰু এইপিনে চাওক চবপিনে পাহাৰ এইপিনে আৰু আমাৰ আজি এটা খানা আয়োজন কৰা হৈছে খানাটো ইয়াতে হ'ব আপোনাৰ অলপ পিছত ইয়াতে গোটেই টেণ্ট চেণ্ট টানা হ'ব এইখিনিতে এইপিনে দেখিছে ফিল্ড এখন সৰু সৰু ল'ৰাকেইটাই খেলি আছে ফুটবল আজি এই বছৰটোক বিদায় দিম আৰু বিদায় দিয়াৰ কাৰণে খানাটো আয়োজন কৰিছে ইয়াতে এই মানুহজনক ভালকৈ নটিচ কৰক খানা কিন্তু দগৰি খাই গাহৰিয়ে হাঁহে যি দিয়ে বোলে তাকে মাৰিম বুলি কৈছে কিন্তু এতিয়া অলপ খেলি মেলি কৰিছে পইচাটো দিয়াত অলপ খেলি মেলি কৰি আছে বৰ্তমান কেতিয়াবা যদি আপোনাৰ পিকনিক প্লেচত এই মানুহজনক দেখা পায় অলপ দূৰতে থাকিব তো এইপিনে আমাৰ যা যোগাৰ হৈ আছে আৰু স্কিন চিস্কিনটো ল'ব যাম টেণ্ট হাউচৰ পৰা বজাৰো কৰা নাই বজাৰ কৰিম এতিয়া আমি গৈ আছোঁ টেণ্ট হাউচৰ বস্তু ল'বলৈ আৰু টেণ্ট হাউচৰ বস্তুবোৰ লৈ লওঁ দোকানত আহিছোঁ চাওঁ হাঁহ লৈ লওঁ ভিতৰত চাওঁ কোনটো হাঁহ এইটো এইটোতো কামেই নাই কিমান আছে এইটো ঠিক আছে হা দে ঠিক আছে দে যাব মজা বাই বাই কেৰাহী লোৱা হৈ গ'ল আমাৰ গাঁত খান্দি আছোঁ এতিয়া গাঁত খান্দি ৰাতিডাল লগাইছোঁ আৰু বহুত বাকী আছে স্কিন এইবিলাক বাল্টিং চব ইয়াতে পৰি আছে বিপুল বহুত দিনৰ মূৰত আহিছে আজি আহিছে আৰু 30 বুলি হেল্ল' দোস্ত 30 পাত আৰু ইয়াতে আছে তেজপাত আছে শুকান জলকীয়া আৰু আমি এইটো ৰছী এইটো আমি টানিম ৰছী টানিবৰ কাৰণে আমি চাৰিওফালে আমি ঘেৰা কৰি ল'ব লাগিব বতাহ সোমাই নহ'লে জুইটো নুমাই যাব আৰু ইয়াত আছে আমাৰ লাই পাতৰ লগত গাহৰি হ'ব আৰু তেল আছে ৰংগুৰা আছে জহা চাউল আমাৰ পেটু মাছৰ পেটু লগত আছে আমাৰ হাঁহৰ মাংস এইটো গাহৰি মাংস আৰু ইয়াত আছে আমাৰ বেঙেনা পুৰিম এয়া আমাৰ হাঁহৰ মাংস আজিৰ খানাৰ বিশেষ আকৰ্ষণ আমাৰ হাঁহৰ মাংসৰ লগত গাহৰি মাংস গাহৰি উইথ লাই হাঁহ উইথ কোমোৰা আলু আমাৰ স্কিন টানি আছো বৰ্তমান কচু কিন্তু পেটু বিপুল এই গাহৰিটো কি কৰিবা মই গাহৰিত তেলেদি গাহৰি বনাই দিম অ'কে বঢ়িয়া বঢ়িয়া এইপিনে পিঁয়াজ গুচাই আছে বাবুৱে ইনষ্ট্ৰাকশ্যন দি আছে আৰু বিপুলে এইপিনে গাহৰি দি আছে প্ৰথম মানে গাহৰিটো দি কিনে তেল ল'বলৈ জুই দেখিছে জ্বলি আছে পুৰা সুনীল কি কোৱা ধুনীয়া আৰু কেনেকুৱা নিউ ইয়াৰটো সুন্দৰ হিচাপে গৈছে ভাল লাগিব কালি অহাকালিহে ৱেষ্ট কৰি থ'বগৈ এনে আমাৰ কণিনে কি কৰিছে কণিন টেংকু নাট ই এটা ভাল এটা ডিছ বনাব আজি দেখাই দিম অলপ পিছত আৰু বিপুলে বনাই আছে গাহৰি পিঁয়াজ ভাজি আছে আৰু এইপিনে আমাৰ পাপু 31 ডিচেম্বৰ আজি তাৰ বিষয়ে অলপ কিয় আজি গোটেই লগৰবোৰ আজি মিলি কিনে কিবা এটা খানা খাইছোঁ নতুন বছৰ শুভেচ্ছা জনাইলে চবলে ৰাইজবাসীলে মানে অসমবাসী ৰাইজবাসীলৈকে একশ্যনটো কি ক'লি
এইটো হ'ল আপোনাৰ হাঁহৰ মাংস এতিয়া বনাই আছোঁ পত্নী এইটো গাহৰি হৈ গ'ল এতিয়া হাঁহৰ মাংস চলি আছে আৰু বিলাহী দিয়া ষ্টাইলটো চাওক ইয়াত হাঁহৰ মাংস বনি আছে বৰ্তমান এইটো হাঁহৰ মাংস বা কেৰাহীটো গৰম হৈ আছে মই বনোৱা নাই বাৰু মই এটা চুটিছোঁ অকণমান কিন্তু ধৰা হাঁহৰ মাংস হৈ আছে এইপিনে ৰাইজসকল চবেই বহি আছে আৰু আজি মানে 31টো আজি ভাবিছোঁ ভালে হৈ গ'লে এনেকৈ যাওক আপোনালোকৰ সকলোৰে ভালে হওক আৰু নতুন বৰ্ষ 2023টো চবৰে ভাল হওক তে সেইটো শুভকামনা থাকিলে আপোনাৰ সকলোলৈ আমি চবে আজি 31 আমি পিকনিক কৰি আছোঁ আজি আৰু ইয়াতে চবে ফূৰ্তি কৰিছোঁ আজি এনেকুৱা পাৰ্টি হৈ আছে ধুনীয়াকৈ আৰু আমি 31 আজি মানে কৰি আছোঁ এতিয়া বৰ্তমান এইফালে 12টা বজা নাই হেপী নিউ ইয়াৰ এটা হ'ব আৰু 12টা বজিব যেতিয়া মানে আৰু তো 12টা বজাত চবকে উইচ কৰিম আৰু সকলোৰে ভালে থাকক চবে ভাত ধুনীয়াকৈ খাই আছে আৰু ময়ো খাই লওঁ পুনৰ আৰু এটা ভিডিঅ'ত আকৌ লগ পাম তো তেতিয়ালৈ বাই বাই